Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ মই কিটা পুনৰবাৰ স্বাগতম জনাইছো। আশা আপোনালোক সকলোৰে ভাল। পোনপ্ৰথমতে মই আপোনালোক সকলোকে শাৰদীয় দুৰ্গা উৎসৱৰ অলেক অলেক শুভকামনা জ্ঞাপন কৰিলো। আৰু মোৰ লগত এয়া কি আছে দেখিছেনে আপোনালোকে? শেৱালি ফুল অবিহনে শৰৎ আধৰুৱা। সৰুৰ পৰাই খুব দুৰ্বলতা এটা আছে মোৰ শেৱালি ফুলৰ প্ৰতি। তাৰ সুবাসটো পালে মই মানে মনটো বহুত ভাল লাগি যায়। মোৰ ভাল লাগে সঁচাকৈ শেৱালি ফুলৰ সুগন্ধটো বহুতেই ভাল পাওঁ এই ফুল। সেইটো কাৰণে ভাবিলোঁ অলপমান লৈ যাওঁ ঘৰত। আমাৰ ঘৰৰ ওচৰতে খুৰাহঁতৰ ঘৰত গছ আছে দুডাল। সেইটো কাৰণে ভাইটিৰ লগত মই এই ৰাতিপুৱাই উঠি শেৱালি ফুল বুটলিবৰ কাৰণে আহি গ'লোঁ। আৰু আপোনালোকে কমেণ্ট বক্সত জনাবচোন কোনে কোনে শেৱালি ফুল খাই ভাল পায়। মই আচলতে নাখাওঁ, মই তিতা নাখাওঁ একচুৱেলি। সেইটো কাৰণে মই ঘৰত গালিও খাই থাকোঁ মা আৰু দেউতাৰ। কিন্তু ইয়াৰ যিটো সৌন্দৰ্য আৰু গোন্ধ সেইটোৰ কাৰণেহে মই আচলতে পাগল। সঁচাই বহুত ভাল লাগে, দেখিবলৈ কিমান মৰম লগা ন? আৰু গোন্ধটো কি ক'ম আৰু। হৈ গ'ল বুটলা। এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ গা পা ধুব লাগিব। তাৰপিছত পূজাটো যাম নহয়। আজি যিহেতু মহা অষ্টমী, ঘৰৰ আটাইয়ে আমি সেৱা ল'বলৈ যাম। আৰু মই আহি পালোঁ ঘৰ। টেন টেন। আৰু এতিয়া মই গা ধুম, গা পা ধুই ৰেডি হ'ব লাগিব মন্দিৰত যাবলৈ। চাই থাকিব দেই আপোনালোকে ভিডিঅ'টো। আৰু এয়া যাবলৈ ৰেডি একদম। আজি গোটেই এটা বছৰ আৰু মানে কি এক বছৰ হৈছে, কিন্তু বহুত বছৰ হোৱা যেন লাগি আছে। বহুত বছৰ যেন পূজা চাব পোৱা নাই এনেকুৱা ফিল হৈ আছে। কিন্তু মাজতে এটা বছৰ পোৱা নাছিলোঁ চাবলৈ। অষ্টমীৰ দিনাখন এনেকৈ যাওঁ আমি ঘৰৰ পৰা প্ৰত্যেকবাৰে। তো যাবলৈ ওলাইছোঁ আমি। ক'ত যাবা? ক'ত যাবা? কি খাবা তুমি? পূজা যাবা? পূজাত যাম কোৱা, পূজাত যাম। হে নমো দিছে, নমো দিয়া ধুনু। পূজাস্থলীলৈ আমাৰ ঘৰৰ পৰা ৩-৪ কিলোমিটাৰমান হ'ব, বেছি দূৰ নহয়। আৰু এইখিনি বাক্সা জিলাৰ কুজিদেউ বুলি কয় ঠাইখিনি। বেছি ডাঙৰকৈ পূজা পতা নহয় বাৰু, কিন্তু নিজৰ ঘৰৰ ওচৰৰ ঠাইবোৰত পূজা বা যিকোনো সভা মেলা এইবোৰ চোৱাৰ আমেজটো অকণ সুকীয়া। তালৈকে গৈ আছোঁ এতিয়া আমি। প্ৰত্যেকবাৰেই আহোঁ ইয়াত। আৰু এয়া আমি আহি পালোঁ। গাড়ীখন ইয়াতে থৈ যাওঁ, আগলৈ নিনিওঁ। ক'ত চনা? টিটিপ। আৰু এয়া আমি সোমালোঁ ভিতৰত। বাহিৰৰ পৰাতো ভিৰ নথকা যেনে লাগিছিলে, কিন্তু এয়া মূল মুখ্য মন্দিৰটোৰ ওচৰত সেই ভিৰকণ জমা হৈছেহি। যাম মন্দিৰত বাৰু, সোমাম ভিতৰত। কিন্তু তাৰ আগতে ভৰি হাতকেইখন অকণমান ধুই লওঁ, তাৰপিছত দুৰ্গা মাৰ চৰণত সেৱা ল'ম। চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু আমি ভৰি হাতকেইখন ধুই প্ৰাংগণৰ ভিতৰত সোমালোঁ। ইয়াত ধূপ চাকিখিনি জ্বলাই সেৱাও জনালোঁ। দেৱী মাৰ মূৰ্তিটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, কিন্তু বহুত ভিৰ হৈ আছে ইয়াত। আৰু ইমান গৰম দিছে আজি, ৰ'দটোও বহুত বেছি দিছে আজি। দেখাবলৈ চেষ্টা কৰিম আপোনালোকক মই।
আৰু এয়া হৈছে দুৰ্গা মাৰ মুখ্য প্ৰতিমাটো এনেকৈ সাজি উলিয়াইছে। ইয়াতো সেৱা জনাম বাৰু, কিন্তু ইমান ভিৰ হৈছে সেৱা কৰিবলৈ মানে চান্সে নাই পোৱা। মোৰ সেৱা কৰা হৈ গ'ল, কাঢ়িলোঁ, ফুট ল'লোঁ। মাহঁতে কাঢ়ি আছে এতিয়া, মানে লাইন পাতিব লগা হৈছেতো এনেকৈ ভিৰ হোৱাৰ কাৰণে। বা এতিয়াহে শান্তি অলপ। ইমান ভিৰ আৰু গৰম আৰু ভিৰৰ উৎপাতত অৱস্থা কাহিল। মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ। ইয়াত ধুনীয়াকৈ বতাহ দি আছে পুখুৰীৰ পাৰত। এই পুখুৰীটোতে দশমী দিনাখন দুৰ্গা মাক বিসৰ্জন দিয়া হয়। আৰু এইটো হৈছে মুখ্য মন্দিৰটো। চেণ্ডেল পিন্ধি লওঁ, তাৰপিছত অকণমান বাহিৰখন দেখাই দিওঁ আপোনালোকক। এয়াই আৰু পূজা। দিনত কাৰণে দোকান পোহাৰবিলাকত অকণমান মানুহৰ উপস্থিতিটো সেৰেঙা। মন্দিৰ প্ৰাংগণৰ ভিতৰতহে বহুত ভিৰ হৈ আছিলে, যিহেতু অষ্টমীত চবেই সেৱা ল'বলৈ আহে দেৱী মাৰ ওচৰত। সেয়াই আৰু পূজা। সৰুকৈ হ'লেও নিজৰ ঠাইখনত পূজা চোৱাৰ আমেজটো অকণমান সুকীয়া, কিয়নো সৰুৰ পৰা আমি পূজা বুলি ক'লে, দুৰ্গা পূজা বুলি ক'লে এই ঠাইখনৰ কথাই মনত আহি পৰে। স্মৃতি আছে বহুত সৰুৰ পৰাই, যিহেতু চাই আহিছোঁ ইয়াতে পূজা। এতিয়া আমি ঘৰলৈয়ে যাম। বস্তু একো নাই কিনা, মিঠাই ল'লোঁ অলপ খালি। যাব লাগিব ঘৰলৈ, কাৰণ বাবু বোলে কান্দি আছে। সি মানে ভিৰ সহ্য কৰিব নোৱাৰে, সেইটো কাৰণে ঘৰলৈয়ে যাওঁ আৰু। লগ পাই আছোঁ আপোনালোকক। ঘৰ আহি পালোঁ। বহুত গৰম লাগিছে আৰু ভাগৰ লাগিছে। গা ধুব লাগিব এতিয়া, ঘামি জামি অৱস্থা নাইকিয়া। দেখালোঁ মই আপোনালোকক। গ'লোঁ, তাত গৈ পেলাই ইমান ভিৰ আছিলে, সোমাব নোৱাৰা নিচিনা। আৰু ইমান গৰম দিছে এইকেইটা দিনত। মানে কি হৈছে, ঠাণ্ডা আহিবৰ হৈছে কাৰণে গৰমটোৰ উৎপাত অকণমান বেছিয়ে হৈছে। সেয়াই আছিলে আজিৰ ভিডিঅ'। গুড ইভিনিং এভৰিৱান। আৰু আজি নৱমী, আৰু আজিও আমি পূজা চাবলৈ যাব ওলাইছোঁ। কালিয়ে যোৱাৰ কথা আছিলে। কালি ৰাতিপুৱা গৈ আহিলোঁ আমি, কিন্তু তাৰ পৰা আহি ইমান ভাগৰ লাগিছিলে আৰু গাটো কিয় জানো ইমান বেয়া লাগিলে আহি। তাৰপিছত আহি পেলাই শুই গ'লোঁ পূৰা, আৰু যোৱা নহ'ল। গধূলি টাইমত নহ'লে এবাৰ যোৱা কথা আছিলে যোৱাকালিয়ে। নাই, কথা নাই, আজি যাম আমি। যাবলৈ ওলাইছোঁ এতিয়া, ৰেডি হৈছোঁ। মই অলৰেডি হৈ গ'লোৱে ৰেডি, আৰু মাহঁতে ৰেডি হৈ আছে। সিহঁতৰ হ'লে আমি যাম চাবলৈ। কালি ইমান গৰম আৰু ইমান ভিৰ আছিলে মানুহৰ, সেইটো কাৰণে মই ভিডিঅ' ক্লিপকেইটা ভালকৈ লোৱাই নহ'ল। তথাপিও যিকেইটা মই পাৰিছোঁ সেইখিনি লৈছোঁ মই বাৰু। ভিডিঅ'টো এডিট কৰি পেলাই দি দিলে আপোনালোকে চাব পাৰিব। আৰু আজিও মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, যিমানখিনি পাৰোঁ, যিমানখিনি সক্ষম হওঁ মই দেখাম বাৰু আপোনালোকক। আৰু এইফালে আমাৰ মাও ৰেডি না মা? গৰম। আৰু এয়া যাবলৈ ওলালোঁ আমি। তাত গৈ লগ পাইছোঁ আপোনালোকক। চাই থাকিব আপোনালোকে ভিডিঅ'টো। আমি আহি পালোঁ পূজাস্থলী। মানুহ চাওকচোন আপোনালোকে। আজিও বহুতেই ভিৰ হৈছে। আমি এতিয়া মন্দিৰৰ ভিতৰত আছোঁ। আৰু মাহঁতে চাকি লগাব বোলে আজিও, সেয়া পাৰিব। মই এটা পাৰিলোঁ। ফুট ল'ম এতিয়া। সকলোৱে এটা সেৱা জনাব। দুৰ্গা মায়ে সকলোৰে মংগল কৰক, অশান্তি অসূয়া বেমাৰ আজাৰ আদিৰ পৰা সকলোকে ৰক্ষা কৰক দুৰ্গা মায়ে। সেয়াই প্ৰাৰ্থনা দুৰ্গা মাৰ ওচৰত। সেয়া পাৰিলোঁ, ফুটো ল'লোঁ। এতিয়া বাহিৰৰ পিনে যাওঁ। আৰু এইপিনে কিবা প্ৰগ্ৰাম চলি আছে, ডান্স কম্পিটিশ্যন চলি আছে বুলি ইয়াত। আৰু ইপিনে নিয়ৰহে আমাৰ হাল্লা সহ্য কৰিব নোৱাৰি দুখন হাতেৰে কাণত সোপাদিও তৰণি পোৱা নাই। কি যে হ'ব এইটোৰ লগত, থুপকলিটো আমাৰ। আৰু এতিয়া আমি খাবলৈ আহিছোঁ ফুচকা।
আৰু ঘৰতে গৰম লাগি গৈছে এতিয়া আইচক্ৰীম খাম বেলুনছ পূজা চাবলৈ আহি যদি বেলুন নলওঁ পূজা চোৱাৰ মজাটো ক'ত থাকিব আৰু এতিয়া অলপ মিঠাই চিঠাই ল'ব লাগিব জিলাপি ল'ব লাগিব পূজা চাবলৈ আহি জিলাপি নল'লে কেনেকৈ হ'ব মিঠাই চিঠাই লৈ ল'লোঁ এতিয়া ঘৰলৈয়ে যাম আৰু বেছি দেৰি নকৰোঁ 10টা বাজিছেই বেছি দেৰি নকৰোঁ বাবুৰো টোপনি যাবৰো টাইম হ'ব নাচোঁ ঠিক আছে গান নাপায় ঘৰ আহি পালোঁ আৰু টাইমো ইতিমধ্যে বহুত হৈ গৈছে 10 বাজি গৈছে এতিয়া মুখ হাত ধুই ভাত খাম ভাতত খাই শুই যাম আকৌ এয়াই আছিলে ভিডিঅ' আপোনালোকৰ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাই দিয়াৰ কাৰণে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ দেই আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ সন্মুখলৈ আকৌ আহিছোঁ আজিলৈ ইয়াতে আহিছোঁ সকলোকে